তো গাইছ আপোনালোকে চাব পাৰে এইটো পানী আৰু মই পানী যেনেকৈ লৰাই দিছোঁ এনেকৈ দিছোঁ কিন্তু ডাইৰেক্ট মিলি যায় চাই দেখিছে মিলি যায় কিন্তু আজি আপোনাক যোনটো কথা ক'ম সেইটো অলপ আচৰিত কথা প্ৰথমতে মই লাঠিটো পেলাই লওঁ দেই চাওক ৱেলকাম টু মাই চেনেল চামিন ইৰফান। তো গাইছ আজি যোনটো ভিডিঅ' অলপ বেলেগ হ'ব মানে আপোনাক দেখাই দিছিলোঁ এই পানীৰ লগত মই দেখাই দিছিলোঁ যে পানী যেতিয়া এনেকৈ লৰাই আছোঁ মিলি গৈছে কিন্তু আজি যোনটো মই ভিডিঅ' দেখাম মানে ভিডিঅ' যোনটো ক'ম সেইটোৱে হ'ব দুটা সাগৰ যোনটো দুটা পানী কেতিয়াও নিমিলে অসম্ভৱ মানে এই আমাৰ যেতিয়া কাজিয়া চাজিয়া লাগে ভনীয়াকলত বা বাৰ লগত যে কাজিয়া লাগে আমাৰ যে হেৰি নহয় মিল নহয় কাজিয়া কৰি থাকোঁ তেনেকৈ মানুহ নুসুধে নেকি তাতে মেইন দুটা কি কাৰণে তাতে ইমান কাজিয়া কৰি থাকে তো মই আজি আপোনাক সেই কেইটামান কাৰণ ক'ম সেই দুটা কাৰণৰ কাৰণে এই দুটা সাগৰৰ পানী কেতিয়াও মিল নহয় তো দেৰি নকৰাকৈ আপোনাক আজি যিহেতু আৰম্ভ কৰোঁ মই যোন দুটা সাগৰৰ কথা ক'ম সেই দুটা সাগৰ হ'ব আজি মানে সাগৰ দুটা আছিল পেচিফিক অ'চেন আৰু আটলাণ্টিক অ'চেন ঠিক আছে তো আপোনালোকে এই দুটা সাগৰে যেনেকুৱা সাগৰ যোন দুটা মানে চাইণ্টিষ্টে মানে একো কষ্ট নকৰাকৈ দেখা পাই গৈছে মানে এই দুটা সাগৰ হ'ল এটলাণ্টিক অ'চেন আৰু পেচিফিক অ'চেন ইয়াৰ দুটা বৰ্ডাৰ মানে কষ্ট কৰিবই লাগে না চাইণ্টিষ্টে ডাইৰেক্ট মানে দেখা পাই গৈছে যেনে মানে বাকী যোনটো যেনেকৈ আৰ্টিক অ'চেন আৰু যদি পেচিফিক অ'চেন যদি আপুনি বৰ্ডাৰ চাব যায় চাইণ্টিষ্টবোৰৰ বহুত কষ্ট হৈছে সিহঁতৰ বৰ্ডাৰটো বিচাৰিব কাৰণ পানীটো কেতিয়াও মিল নহয় মানে কিবা অলপ হেৰিত মানে ধৰিব পাৰি এইটো পেচিফিক অ'চেন আৰু এইটো এণ্টাৰ্কটিক অ'চেন কিন্তু আটলাণ্টিক অ'চেনত সেনেকুৱা নহয় আটলাণ্টিক অ'চেন আৰু পেচিফিক অ'চেনৰ পানী নিমিলেই অসম্ভৱ যদি মিলি যায় নিমিলেই আৰু মিলা কথাই নহয় চাইণ্টিষ্টে যেতিয়া কৈ দিছে তো কিয় নিমিলে আজি মই ইয়াৰে চাৰিটা কাৰণ ক'ম ঠিক আছে চাৰিটা মেইন কাৰণ ক'ম প্ৰথম কাৰণটো হ'ল পেচিফিক অ'চেনৰ যোনটো পানী আছে সেইটো পানী আহে আপোনাৰ ৰিভাৰ্ছৰ পৰা আৰু চিৰ পৰা মানে নদীৰ পৰা আৰু সাগৰৰ পৰা পানীটো আহে আৰু এইফালে যদি আমি এটলাণ্টিক অ'চেনৰ যদি চাব যাওঁ এটলাণ্টিক অ'চেনৰ আকৌ নদীৰ পৰা নহয় সাগৰৰ পৰা নহয় ড্ৰেইনৰ পৰাও নহয় এইটো পানী আপোনাৰ গ্লেচিয়াৰৰ পৰা মানে এণ্টাৰ্কটিক অ'চেনৰ যোনটো মানে বৰফ আছে সেই বৰফ যেতিয়া গলা আৰম্ভ কৰে তেতিয়াই মানে এটলাণ্টিক অ'চেনত পানী হয় আৰু ঠিক আছে এইটো হ'ল এটা চাৰিটা পইণ্টৰ ভিতৰত এটা এইটো পইণ্ট যে ইহঁত দুটা হেৰি পানীয়ে চ'ৰ্চ দুটা বেলেগ পেচিফিক অ'চেনৰ হ'ল ৰিভাৰ এণ্ড চি আৰু এটলাণ্টিক অ'চেনৰ গ্লেচিয়াৰ ঠিক আছে আৰু যদি আমি ইয়াৰ টেষ্ট চাব যাওঁ মানে টেষ্ট কেনেকুৱা হয় পানী দুটাৰ তো যদি আপোনালোকে পেচিফিক অ'চেনৰ চাব যায় তো ইয়াৰ টেষ্টটো হ'ল চল্টি মানে নিমখীয়া হয় কাৰণ নদী আৰু সাগৰৰ পৰা সেইটো কাৰণে পানীটো নিমখীয়া হয় আৰু যদি আপোনালোকে এটলাণ্টিক অ'চেনৰ যদি চাব যায় তো এটলাণ্টিক অ'চেনৰ হয় মিঠাটো হোৱা কাৰণটো হ'ল যে হেৰি বৰফৰ পৰা আহে নাই মানে বৰফৰ পানীটো অলপ বৰফটো ফৰ্মলৈ অলপ মিঠা হয় তো তাৰ পানীটো বেছিভাগ মিঠাই হয় ঠিক আছে তো এইটো এটা পইণ্ট যোনটো পইণ্টৰ কাৰণে পানী মিল নহয় ঠিক আছে এতিয়া হ'ল টেম্পাৰেচাৰটো এটা মেইন পইণ্ট কাৰণ টেম্পাৰেচাৰ কাৰণে বহুত বস্তু চেঞ্জ হ'ব পাৰে তো যিহেতু পেচিফিক অ'চেনৰ টেম্পাৰেচাৰ হ'ল 30 চেলচিয়াছ আৰু এটলাণ্টিক অ'চেন হ'ল 31.2 চেলচিয়াছ এই দুটা কাৰণৰ কাৰণে পানী মিল নহয় কাৰণ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈছে পানীৰ পেচিফিক অ'চেনৰ ষ্ট্ৰাকচাৰটো অলপ বেলেগ ইণ্টাৰনেল ষ্ট্ৰাকচাৰটো বেলেগ আৰু আপোনাৰ কি আছিল এটলাণ্টিক অ'চেনৰ ইণ্টাৰনেল ষ্ট্ৰাকচাৰটোও বেলেগ কাৰণ দুটা হ'ল সেই দুটা যিহেতু টেম্পাৰেচাৰ দুটা বেলেগ ঠিক আছে আৰু আপোনাৰ যেতিয়া ফ'ৰ্থ কাৰণটো হ'ল এইটো বহুত ইম্পৰ্টেণ্ট হয় দেই এইটোও বহুত ইম্পৰ্টেণ্ট কাৰণ এইটো ডেঞ্চিটি হয় আপোনাৰ যদি পেচিফিক অ'চেনৰ যদি আপুনি ডেঞ্চিটি চাব যায় তো 26.0 ডেঞ্চিটি পাব আৰু যদি এটলাণ্টিক অ'চেন যদি চাব যায় তেতিয়া 27.5 to 28.0 ডেঞ্চিটি পাব যোনটো মানে দুটাই বেলেগ ডেঞ্চিটি যিহেতু বেলেগ তো সেই দুটা মিলাৰ আকৌ আশাই নাই যেতিয়া আপোনালোকে নদী আৰু জাহাজৰ চাই যেতিয়া দুটা বেলেগ হয় তো সেনেকুৱা ডেঞ্চিটিৰ ওপৰতো ডিপেণ্ড কৰা হয় পানীৰ ওপৰতকৈ বৰফ মানে উপঙি থাকে ডেঞ্চিটিৰ কাৰণে উপঙি থাকে আপোনালোকে যদি চাই আপোনাৰ পেট্ৰল আৰু পানী যদি আপোনালোকে মিক্স কৰিব চেষ্টা কৰে যিমানে লৰাই দিয়ক বুলডোজাৰ আনি কেনে যদি লৰাই দিয়ক না পানী দুটা নিমিলেই মানে পানীৰ তলত থাকি যাব আৰু পেট্ৰলটো ওপৰত উঠি যাব সিহঁতৰ মানে এটা লেয়াৰ হৈ যায় ডেঞ্চিটিৰ কাৰণে লেয়াৰ এটা হৈ যায় তো পেচিফিক অ'চেন আৰু এটলাণ্টিক অ'চেনৰ মাজত এটা লেয়াৰ হৈ যায় যেতিয়া কোনোবাই যেতিয়া ক্ৰছ কৰে মানে জাহাজবোৰ যেতিয়া ক্ৰছ কৰে না তেতিয়া মানে মিল হৈ নাযায় লেয়াৰ এটা থাকি যায় লেয়াৰ এটা হৈ যায় সিহঁতৰ আপোনালোকে ইউটিউবত মাৰি চাবচোন এটা লেয়াৰ এটা ফৰ্ম হৈ যায় ঠিক আছে আৰু এই ঘটনাটো মানে এই ধুনীয়া চিনাৰীটো আপোনালোকে ক'ত দেখা পায়নে কেপ
কেপ হৰ্ণ বুলি এটা জাগা আছে মই জাগাটো মানে মনত আছে আলি জাগাটো মানে কেপ হৰ্ণ বুলি এটা জাগা আছে যোনটো জাগাত মানে এই দুটা সাগৰৰ মানে ধুনীয়া চিনাৰীটো দেখা পায় বহুত মানুহ এইটো চাবও যায় ঠিক আছে আপোনালোকে হেৰিত মাৰি চাব পাৰিব তো ভালকে বুজি পাব গুগলত মাৰি চাব ক'ত মিট হয় তো আপোনালোকে দেখাই পালে নহয় যদি আজি মোৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু এনেকুৱা ভিডিঅ' যদি চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি দিব এনেকুৱা ভিডিঅ'ছবোৰ সদায় আহি থাকিব আৰু মোৰ চেনেলত সোনকালে 100 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হ'ব আপোনালোকে ছাপোৰ্ট কৰিব প্লিজ যেতিয়া মোৰ 100 ছাবস্ক্ৰাইবাৰ্ছ আৰামছে কমপ্লিট হৈ যাব তো আজিৰ কাৰণে বাই বাই